পঢ়ি থকা সময়ত পঢ়া শেষ হ'লে এটাই সপোন পূৰা কৰিম বুলি নিজৰ মনত ৰখা হয় যে এটা জব কৰিম, যিটো জবেদি জীৱনৰ সকলো সপোন বাস্তৱ ৰূপায়িত কৰিম। অফিচ ৰিলেটেড আজি এটা নতুন ষ্টৰী আপোনালোকৰ ওচৰলৈ মই দীপাংকাই লৈ আহিছোঁ, কিউবিকেলছ। এই ৱেব ছিৰিজখন TVF এপত এভেইলেবল হয় আৰু ইয়াত মুঠ 5টা খণ্ড আছে। প্ৰতিটো খণ্ডই 30 মিনিটতকৈ বেছি সময় নল'ব। এই ষ্টৰীটো বিশেষকৈ অফিচ লাইফৰ ওপৰত বেছ কৰি পেলাই বনোৱা হৈছে। Cubicles Chronicles the life of Piyush Prajapati, who is a newly joined intern in an IT company. যিয়ে জব কৰিছে এটা কোম্পানীত, তেওঁলোকে চাই পেলাই এটা নিজৰ এটা অনুভৱ কৰিব পাৰিব, কাৰণ ইয়াত সকলোখিনি বস্তুৱে কেনেকৈ ষ্টাৰ্টিঙত কেনেকৈ ফাৰ্ষ্ট ডে জইনিং কৰে তাৰে ওপৰত গোটেই ষ্টৰিটো বনোৱা হৈছে। সি এটা ডাঙৰ ফ্লেটত থাকে নিজৰ ফ্ৰেণ্ডৰ লগত, আৰু তাৰ ফ্ৰেণ্ড কেনেকুৱা হয় আৰু বছ কেনেকুৱা খাৰু ভাল, সেইখিনি সকলো বস্তু ইয়াত ধুনীয়াকৈ বৰ্ণনা কৰিছে। একচুৱেলি যি প্ৰেক্টিকেলি এই বস্তুখিনি অনুভৱ কৰিব পাৰিব, তাৰ কাৰণে এইটো ষ্টৰি বহুতেই ধুনীয়া আৰু বহুত দীঘলীয়া নহয় এইটো কাৰণেই, কাৰণ প্ৰতিটো খণ্ডই বহুত চুটি। এই ৱেব ছিৰিজখন মোক চাই এইটো কাৰণেই ভাল লাগিছিল, কাৰণ মোৰ নিজৰ জীৱনৰো এনেকুৱা এটা এক্সপিৰিয়েঞ্চ মই পাৰ কৰি আহিছোঁ। চ' সেইকাৰণেই কিজানি এই ষ্টৰিটোৰ লগত নিজকে বহুত বস্তুৰ লগত ৰিলেট কৰিব পাৰোঁ। চ' আপোনালোকেও যদি এই ৱেব ছিৰিজখন চাই আপোনালোকে দেখিব কেনেকৈ এটা জবত অবষ্টেকলছ ফেচ কৰে। পিয়ুষ প্ৰজাপতিয়ে যেতিয়া প্ৰথম জবত জইন কৰে, ইয়াত ছিৰিজটো দেখুওৱা হয় যে ৰিক্লাইনাৰ কিনাৰ বহুত ইচ্ছা থাকে। তাৰ সপোনটো হয় নে নহয় এইটো আপোনালোকে চালে গম পাব। আৰু মাকৰ সদায় কেয়াৰ থাকে যে কেনেকৈ ল'ৰাটোৱে খাইছেনে নাই খোৱা। দেউতাকে সদায় ভাবে যে পইচা এনেই ৱেষ্ট কৰিব নালাগে, মিউচুৱেল ফাণ্ড ক'ৰবাত ইনভেষ্ট কৰি থ'ব লাগে। তেনেকুৱা এটা কমন লাইফ দেখুওৱা হয়, আৰু ইয়াত কোনো তেনেকুৱা এক্সট্ৰা এড কৰিবলৈ চেষ্টা কৰা হোৱা নাই। অফিচ লাইফৰ ভাল বা বেয়া গোটেইখিনি বস্তু ইয়াত দেখুওৱা হয়। ৱেব ছিৰিজখন চাই আপোনালোকে ভাল পাব, বেছি দীঘলীয়া নহয় আৰু বেছি সময় আপোনালোকে স্পেণ্ড কৰিব লগা নহয়। আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। বহুত সোনকালে আপোনালোকৰ ওচৰলৈ মই আহিম এটা নতুন ৱেব ছিৰিজ লৈ। আজিলৈ আহোঁ, বাই বাই।